নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ। আৰু আজিৰ খবৰটো হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক বৃহৎ ঘোষণা আগবঢ়াইছে। আৰু আজি এই ঘোষণাটো আগবঢ়াইছে যিসকলে মেট্ৰিক ফেইল কৰিছে সেইসকলৰ বাবে। যিসকল মেট্ৰিক ফেইল নিবনুৱা আছে সেইসকলৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক বৃহৎ ঘোষণা আগবঢ়াইছে। আৰু কি ঘোষণা আগবঢ়াইছে সেই বিষয়ে আমি আমাৰ এই ভিডিঅ'টোত বিতংকৈ আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দ্বাৰা এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকো চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা, এটা ভাল খবৰ, এটা ডাঙৰ খবৰ। আৰু আজিৰ সেই খবৰটো হৈছে মেট্ৰিক ফেইল কৰা সকলৰ বাবে। বন্ধু বান্ধৱীসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেট্ৰিক ফেইল কৰা নিবনুৱাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছে, এটা ভাল খবৰ আগবঢ়াইছে। প্ৰতিজন নিবনুৱালৈ, মেট্ৰিক ফেইল কৰা নিবনুৱালৈ 3 লাখ টকা আগবঢ়াব হিমন্ত চৰকাৰে। বন্ধু বান্ধৱীসকল, এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেট্ৰিক ফেইল কৰা সকলৰ বাবে এক বৃহৎ ঘোষণা আগবঢ়াইছে। আৰু যিসকল মেট্ৰিক ফেইল কৰা নিবনুৱা আছে, যিসকলৰ কাম কাজ নাই, এনেই অনাই বনাই ঘূৰি ফুৰি আছে, সেইসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে যে প্ৰতিজন নিবনুৱালৈ 3 লাখকৈ টকা আগবঢ়াব। বন্ধু বান্ধৱীসকল, কেনেকৈ পাব সেই বিষয়ে আমি আমাৰ এক ভিডিঅ'টোত বিতংকৈ আলোচনা কৰি আছোঁ। তো স্কিপ নকৰি বন্ধু বান্ধৱীসকল ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, মেট্ৰিক ফেইল কৰিলেও হিমন্ত চৰকাৰে দিব 3 লাখ টকা। মেট্ৰিক ফেইল কৰা নিবনুৱালৈ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। মেট্ৰিক ফেইল কৰা নিবনুৱাক আত্মনিৰ্ভৰশীল হ'বলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব এই টকা। এই টকাৰ সৎ প্ৰয়োগ কৰিলে পাছলৈ বেংকৰ পৰা লাভ কৰিব ঋণ। যদি এই টকাটোৰ সৎ প্ৰয়োগ কৰে নিবনুৱাসকলে তেতিয়াহ'লে পাছত বেংকৰ পৰা লাভ কৰিব ঋণ। আৰু এই ঋণ সুদ ভৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। স্নাতকোত্তৰ আৰু ইঞ্জিনিয়াৰিং উত্তীৰ্ণ নিবনুৱালৈ 5 লাখ টকাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। এইটো এটা ডাঙৰ খবৰ। যিসকল স্নাতকোত্তৰ আৰু ইঞ্জিনিয়াৰিং উত্তীৰ্ণ নিবনুৱা আছে সেইসকললৈ 5 লাখ টকাৰ ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে। 23 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই ধন লাভৰ আবেদন প্ৰক্ৰিয়া। অহা যিটো 23 ছেপ্টেম্বৰ আছে সেই 23 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ধন লাভ প্ৰক্ৰিয়া, আবেদন প্ৰক্ৰিয়া। তো বন্ধু বান্ধৱীসকল, আপোনালোক যিসকল নিবনুৱা আছে সেইসকল সাজু হৈ থাকক, ৰেডি হৈ থাকক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে, এক বৃহৎ ঘোষণা আগবঢ়াইছে। আৰু নিবনুৱাসকলৰ বাবে এই ঘোষণা আগবঢ়াইছে যিসকল মেট্ৰিক ফেইল আছে বা যিসকল ইঞ্জিনিয়াৰিং আৰু স্নাতকোত্তৰ সেইসকলৰ বাবে আজিৰ এই ঘোষণাটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে আকৌ শুনক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা আগবঢ়াইছে যে নিবনুৱাসকলক 3 লাখকৈ টকা প্ৰদান কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আৰু সেই টকাটো ডাইৰেক্ট নিবনুৱাসকলৰ একাউণ্টত সোমাই দিব। এই 3 লাখ টকা এইটো ঋণ লোৱা বা বেংকৰ পৰা নহয়, ডাইৰেক্ট চৰকাৰৰ তৰফৰ পৰা নিবনুৱাসকলৰ একাউণ্টত 3 লাখকৈ টকা সোমাই দিব। আৰু সেই টকা পোৱাৰ আবেদনৰ তাৰিখ হৈছে 23 ছেপ্টেম্বৰ। 23 ছেপ্টেম্বৰৰ পৰা সেই আবেদন আৰম্ভ হ'ব। গতিকে আপোনালোক ৰেডি হৈ থাকক, সাজু হৈ থাকক। স্নাতকোত্তৰ আৰু ইঞ্জিনিয়াৰিং উত্তীৰ্ণ নিবনুৱালৈ 5 লাখ টকা ঘোষণা মুখ্যমন্ত্ৰীৰ। এই টকাৰ সৎ প্ৰয়োগ কৰিলে পইচা পাছলৈ বেংকৰ পৰা লাভ কৰিব ঋণ। মেট্ৰিক ফেইল কৰা নিবনুৱাক আত্মনিৰ্ভৰশীল হ'বলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব এই টকাখিনি। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে যে যিসকল নিবনুৱা আছে, মেট্ৰিক ফেইল কৰা আছে সেইসকলকো চৰকাৰে দিব 3 লাখকৈ টকা আৰু ডাইৰেক্ট নিবনুৱাৰ একাউণ্টত দিব সেই টকা। তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীলৈ লিংকটো শ্বেয়াৰ কৰক আৰু সকলোকে জানিবলৈ সুযোগ দিয়ক। কাৰণ হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা অসমত পৰি আছে আৰু সকলোৱে যাতে এই খবৰটো পায়, আপোনালোকে এটা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, যাতে সকলোৱে এই বিষয়ে গম পায়। তো বন্ধু বান্ধৱীসকল, আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই। তো থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।